বহুদিন পিছত তেল ভৰাব আহিলোঁ 100ৰ তলত থাকোঁতেহে তেল ভৰাইছিলোঁ মই দিয়ক 400 দিয়ক আজিৰ দিনত তেলৰ দাম হৈছে পেট্ৰলৰ দাম হ'ল আপোনাৰ পেট্ৰল 105 টকা 92 পইচা পাৰ লিটাৰ আৰু ডিজেলৰ মূল্য হৈছে 97 টকা 24 পইচা পাৰ লিটাৰ তেল ভৰোৱা হৈ গ'ল মোৰ এতিয়া বলক আমি মেইন টপিকত কথা পাতোঁ हेलो फ्रेंड्स वेलकम बैक टू माय चैनल आजिर भिडिओत आमी जानि लम पेट्रोलर दामटो दिने दिने इमान किय बृद्धि पाई आछे प्रथम कथा हल भारतत प्रतिदिने जिमानखिनि तेलर प्रयोजन हय हेई तेलखिनि अकल भारतर प्राय उत्पादन নহয় जिमानखिनि तेलर प्रयोजन हिमानखिनि যদি ভারতে প্রোডাকশন কৰিব নোৱাৰে উৎপাদন কৰিব নোৱাৰে তেতিয়া হলে আপোনাৰ ডিমান্ড এন্ড সাপ্লাইৰ প্ৰবলেমটো আহি যায় মানে ডিমান্ডটো বেছি হৈ যাব আৰু সাপ্লাইটো কমি যায় গটিকে ভাৰতে তেতিয়া বেলেগ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু বেলেগ ৰাষ্ট্ৰৰ পৰা কেঁচা তেলসমূহ কিনি আনে শৰ্টেজটো ফিল আপ কৰিবৰ কাৰণে কেঁচা তেলসমূহ কিনি আনে আৰু ইয়াত শোধন কৰি তেলটো মানে পেট্ৰল ডিজেল যি লাগে বনাই লয় তো এতিয়া কথা হল কেঁচা তেলৰ আপোনাৰ দামটো কিমান কেঁচা তেলৰ দাম হল আপোনাৰ মানে 1 ইয়াৰ বেক এক বছৰ আগত আপোনাৰ দাম আছিল $42.5 পাৰ বেৰেল আৰু বৰ্তমান 2021ত হৈ গৈছেগে আপোনাৰ এটো প্ৰায় $85 পাৰ বেৰেল তেতিয়ালে ভাবি চাওক কেঁচা তেলৰ দাম কিমান বৃদ্ধি পাইছে কেঁচা তেলৰ দাম বৃদ্ধি পোৱাৰ কাৰণটো হৈছে কোভিড-19 পেণ্ডেমিক সিচুৱেচনৰ কাৰণে যেটো আপোনাৰ প্ৰডাকশন আছিল কেঁচা তেল যেটো হাৰত প্ৰডাকশন হৈছিল হেইটো হাৰত বৰ্তমান প্ৰডাকশন হোৱা নাই যাৰ ফলত ডিমান্ডটো বেছি হৈ আছে আৰু সাপ্লাইটো কমি গৈ আছে সাপ্লাইটো কমাৰ ফলত আপোনাৰ প্ৰাইসটো হাই হৈ গৈছে কিছুমানে ভাবে তেলৰ মূল্য বৃদ্ধিয়ে আমাক একো কৰিব নোৱাৰে কাৰণ আমাৰটো গাড়ী চাৰি নাই কিন্তু এই কথাটো ভুল তেলৰ মূল্য বৃদ্ধিৰ ওপৰত সকলো বস্তুৰ মূল্য নিৰ্ভৰ কৰে কাৰণ যেতিয়া তেলৰ মূল্যটো বেছি হৈ যায় বৃদ্ধি পায় তেতিয়া আদাৰ যিবিলাক বস্তু আছে সকলো বস্তুৰ মানে প্ৰডাকশন কষ্টটো আপোনাৰ বাঢ়ি যায় উৎপাদনৰ যেটো খৰচ হেতু বাঢ়ি যায় আৰু আপোনাৰ সেই বস্তুবিলাকটো দামটো বাঢ়ি যায় যেতিয়া আপোনাৰ প্ৰডাকশন কষ্ট আপোনাৰ ট্ৰান্সপোৰ্টেশন কষ্ট বৃদ্ধি পাব তেতিয়া অটোমেটিক্যালি আপোনাৰ বস্তুটোৰ দামও বৃদ্ধি পাব যিকোনো বস্তু এতিয়া চাউল ডাউল মিঠাতেল যিকোনো বস্তুৰ দাম আপোনালোকে চাব যেতিয়াই তেলৰ দাম বৃদ্ধি হয় তেতিয়াই আদাৰ যিবিলাক কমোডিটিজ আছে আদাৰ যিবিলাক বস্তু আছে সেই বস্তুবিলাকৰ দামও লাহে লাহে বৃদ্ধি পায় সাধাৰণ ৰাইজে চৰকাৰক কিমান টকা ট্যাক্স দিব লাগে তেলৰ ওপৰত চাওক ইয়াত 2014 আৰু 2021ৰ ডায়াগ্ৰাম দিয়া আছে 2014ত আপোনাৰ ট্যাক্স দিব লগা হৈছে State tax আছিল 18% আৰু central tax আছিল 16% 3% dealer charge আৰু 63% ৰ তেল পাইছিল and 2021 ৰ tax rate হল 23% state tax 37% central tax 4% dealer commission and actual তেল 36% কাস্টমাৰে পায় আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব